নমস্কাৰ মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি আমি মিথুন ৰাশিৰ 2022 আৰু 2023 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সিদ্ধান্তি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল, এই ৰাশিফলটি আমি 1 বহাগ 15 এপ্ৰিল 2022 খ্ৰীষ্টাব্দৰ পৰা 30 চৈত 14 এপ্ৰিল 2023 খ্ৰীষ্টাব্দলৈ গণনা কৰা হৈছে। বন্ধুসকল, আমাৰ এই বাৰ্ষিক ৰাশিফল সিদ্ধান্তিত আমি প্ৰত্যেকটো ৰাশিৰে পৰ্যায়ক্ৰমে আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। লগতে আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। যদি আপোনালোকে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ বিভিন্ন আনুষংগিক বিষয়সমূহ জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। লগতে সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মোৰ মনটো খুব উৎসাহ যোগায়। জান হওক বন্ধুসকল, এবাৰ আহিছোঁ আমি মিথুন ৰাশিৰ 2022 আৰু 2023 বৰ্ষৰ বাৰ্ষিক ৰাশিফল শিতানৰ মাজলৈ। মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। আহি থকা বছৰটিত মিথুন ৰাশিৰ আয় হ'ব 2, ব্যয় হ'ব 2 আৰু স্থিতি হ'ব 0। আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 1, 5 আৰু 8। আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বাৰ হ'ব সোমবাৰ, বুধবাৰ। আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা আৰু সেউজীয়া। লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উপাস্য দেৱতা হ'ল মা ত্ৰিপুৰা সুন্দৰী। আহি থকা বছৰটিত মিথুন ৰাশিৰ চতুৰ্থত চন্দ্ৰ, পঞ্চমত কেতু, অষ্টমত শনি, নৱমত শুক্ৰ আৰু মঙ্গল, কৰ্মস্থানত গুৰু বৃহস্পতি, লগতে একাদশত ৰবি, বুধ আৰু ৰাহু গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। প্ৰথমে আহিছোঁ বন্ধুসকল কৰ্মস্থান সম্পৰ্কে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা বছৰটিত কৰ্মস্থান খুব শুভ হ'ব। কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰাৰ ফলত আহি থকা বছৰটিত কৰ্মক্ষেত্ৰত তেওঁলোকে আশানুৰূপ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকৰ খুব উন্নতি হ'ব। কৰ্মত নতুন যোগাযোগ হ'ব বা কৰ্মক্ষেত্ৰত তেওঁলোকে নতুন বন্ধুৰ সহায় লাভ কৰিব। যদিও বন্ধুসকল, যদি আপোনালোক সজাগ নহয়, শনি আৰু কেতু গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য এলাহ ভাৱ আহিব পাৰে। বন্ধু তথা সমনীয়া বা অফিচ কাছাৰীত যিসকলে কাম কৰিছে তেওঁলোকৰ সহপাঠী বা সহকৰ্মীৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত আপোনালোকৰ অস্থিৰতা ভাৱ আহিব পাৰে। এবাৰ আহিছোঁ বন্ধুসকল ধন আৰু ব্যৱসায় স্থান সম্পৰ্কে। আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ধন আৰু ব্যৱসায় স্থান খুব শুভ হ'ব। বছৰৰ আৰম্ভণিতে একাদশত ৰবি গ্ৰহ তুংগী হৈ অৱস্থান কৰাৰ লগতে বুধ গ্ৰহ একাদশত বুধাদিত্য ৰাজযোগ হৈ অৱস্থান কৰাৰ ফলত আপোনালোকৰ ধন আৰু ব্যৱসায় স্থান খুব শুভ হৈছে। আয় উপাৰ্জন আপোনালোকৰ বৃদ্ধি হ'ব। ব্যৱসায় নতুন সম্প্ৰসাৰণ হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়। যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আয় অলংকাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, বস্ত্ৰ কিতাপ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, স্কুল কলেজৰ সামগ্ৰীৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ আছে, প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে
তেওঁলোকৰ আহি থকা বছৰটিত ধন আৰু ব্যৱসায়ৰ স্থান খুব শুভ হ'ব। যদিও ৰাহু গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলত আপোনালোকে যদি সজাগ নহয় তেতিয়াহ'লে সামান্য ঠগ প্ৰবঞ্চকৰ পৰা সামান্য ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু বিবাহৰ সম্পৰ্ক। আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব শুভ বুলিব পাৰি। সপ্তম অধিপতি গুৰু বৃহস্পতি দশমৰ কৰ্মস্থানত অৱস্থান কৰাৰ ফলত তেওঁলোকৰ আহি থকা বছৰটিত প্ৰেমৰ ক্ষেত্ৰত খুব শুভ হ'ব, বিবাহৰ ক্ষেত্ৰত শুভ হ'ব, লগতে সামাজিক বিবাহৰো যোগ দেখা যায়। যদিও অশুভ শনি আৰু কেতু গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলত তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ পৰা সামান্য ক্ষতি হ'ব পাৰে বা সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আহি থকা বছৰটিত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব সজাগ আৰু সচেতন হৈ চলাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল বিদ্যাস্থান সম্পৰ্কে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা বছৰটিত বিদ্যাস্থানত খুব শুভ হ'ব। চতুৰ্থত চন্দ্ৰ গ্ৰহ অৱস্থান কৰাৰ লগতে চতুৰ্থপতি বুধাদিত্য ৰাজযোগ হৈ অৱস্থান কৰাৰ ফলত তেওঁলোকৰ বিদ্যাস্থান খুব শুভ হৈছে। বিদ্যাত তেওঁলোকে আশানুৰূপ ফল লাভ কৰিব, বিদ্যাৰ ক্ষেত্ৰত উন্নতি হ'ব, বিদেশত অধ্যয়ন কৰাৰ এটা সুযোগ লাভ কৰিব। যদিও পঞ্চমত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত সামান্য জটিলতাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত খুব সজাগ আৰু সচেতন হৈ আগবঢ়াটো খুব ভাল হ'ব। সদয় আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ লগতে সকলোৰে আহি থকা বছৰটি খুব শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে ভৱন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।